Hello guys, welcome to Monosky Entertainment YouTube channel. মাজুলী কমলাবাৰী আউনিআটি সত্ৰৰ ভিতৰত এটা মিউজিয়াম আছে। এই মিউজিয়ামটোৰ ভিতৰত কি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅটো চাই থাকক। আহক ভিডিঅটো আৰম্ভ কৰোঁ। এই মিউজিয়ামটোত সোমাবৰ বাবে টিকেট কাটিব লাগে। এই টিকেট কাউণ্টাৰ এজন আপোনালোকে দেখিবলৈ পাইছে, টিকেট কাটি আছে। 10 টকা লয়, তেতিয়াহে ভিতৰলৈ সোমাবলৈ দিয়ে। আমি এতিয়া টিকেট কাটি লওঁ। আপোনালোকে দেখিবলৈ পাইছে শ্ৰী শ্ৰী আউনিআটি সত্ৰ। এতিয়া আহক ভিতৰলৈ যাওঁ। এই আপোনালোকে দেখিবলৈ পাইছে ইয়াত ভিডিঅ' কৰিবলৈ নিদিয়ে, মই মনে মনে ভিডিঅ' কৰি আছোঁ। এইবিলাক আহোম যুগৰ বস্তু হয়, আপোনালোকে ভালদৰে চাওক। এয়া আহোম যুগৰ কাঁহী বাতি, আপোনালোকে দেখিলে চিনিয়েই পাব, ভালদৰে চাওক। এয়া আহোম যুগৰ বস্তু হয়, ভালদৰে চাব আপোনালোকে। ইয়াত থকা সকলোবোৰ সোণ ৰূপৰে বনোৱা হয়, আপোনালোকে ভালদৰে চাওক। এনেধৰণে আপোনালোকে দেখিবলৈ পাইছে। ভিডিঅ'টো স্কিপ নকৰিব, ভালদৰে চাওক। হাজাৰ হাজাৰ বছৰ আগৰ পুৰণা বস্তু ইয়াত দেখিবলৈ পাইছে আপোনালোকে। এইটো হ'ল হাতীৰ দাঁত। এয়া ওপৰত দুটা আছে, দুফালে আপোনালোকে দেখিবলৈ পাইছে হাতীৰ দাঁত। এয়া হৈছে গদা দুডাল আছে, আৰু এইটো মুকুট হয়। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে এই ৰজা ঘৰীয়া, এইটো বিচনী কেইখন দেখিবলৈ পাইছে আপোনালোকে। ইয়াতে এইটো ৰজাৰ সিংহা হয় এখন। ভালদৰে চাব। ইয়াতে ফটো মৰা মানা আছে, মই মনে মনে কৰিলোঁ। এয়া চাওক আপোনালোকে, আহোম যুগৰ অস্ত্ৰ শস্ত্ৰ যিমান আছে আপোনালোকে ইয়াত দেখিবলৈ পাইছে, ভালদৰে চাওক। এই পিষ্টল দেখিবলৈ পাইছে, আৰু দা দেখিবলৈ পাইছে। আৰু এতিয়া নেক্সট, ইয়াত চাবলৈ অহা মানুহ অভাৱ নাই, ইমানেই মানুহ আহে, মানে পূৰা ভিৰ হৈ থাকে। এই ভিৰৰ মাজতো মই যেনে তেনে ভিডিঅ' বনাই আনিছোঁ আপোনালোকৰ কাৰণে। ভিডিঅ'টো ভালদৰে চাই দিব। এয়া চাওক, এই আগৰ দিনৰ কলহ আছে, এই বটা আছে, কি আছে মই ইমান ভালকৈ নাজানো, তথাপিও আপোনালোকে দেখিলে চিনি পাব। এইটো হ'ল এয়া চাওক আপোনালোকে, এই খৰাহীটো হৈছে ৰূপৰ খৰাহী, ৰূপৰে বনোৱা হয়। এয়া চাওক আপোনালোকে, সকলোবোৰ হৈছে এইটো আগৰ যুগৰ, আহোম যুগৰ। এইবিলাক কাঁহী বাতি কি আছে চব আপোনালোকে দেখিবলৈ পাইছে। ভালদৰে চাব আপোনালোকে, ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। বহুত নেদেখা বস্তু দেখিবলৈ পাইছে আপোনালোকে আজি। এয়া আপোনালোকে দেখিবলৈ পাইছে। মুঠতে মানে ইমানেই পুৰণা বস্তু আছে, আপোনালোকে ইয়াত চাই শেষ কৰিব নোৱাৰিব, বহুত বস্তু আছে।
আপোনালোকে চাই থাকক ভালদৰে ভিডিঅ'টো। জীৱনত নেদেখা বস্তু দেখিবলৈ পাব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। এয়া হৈছে হাতী দাঁতেৰে বনোৱা চপ্পল। আপোনালোকে জীৱনত কেতিয়াবা দেখিছেনে হাতী দাঁতেৰে বনোৱা চপ্পল? প্ৰথমবাৰ আপোনালোকে দেখিবলৈ পাইছে হাতী দাঁতেৰে বনোৱা চপ্পল। ভালদৰে চাওক। আৰু এই নাওখন হৈছে টোটেল সোণৰ নাও এইখন। আৰু এইবিলাক বহুত পুৰণা কাপোৰ হয়, আপোনালোকে দেখিলে চিনি পাব। এয়া হৈছে হাতীৰ কিতাপ। হাতীৰ বিষয়ে সকলোবোৰ ইয়াত পাব। ইয়াত হাতীটো বিষয়ে সকলো লিখা আছে বুলি কৈছে ইয়াতে। এইখন পঢ়ি চালে আপোনালোকে গম পাব।